তো হাই গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল তো নয়ন ব্লগত আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো ওয়েলকাম টু মাই ইউটিউব কি বুলি কয় ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো আজি মেইন ৰিজনটো হৈছে মই হয় নাইকল গছজোপাত উঠি নাইকল পাত কাটিম মানে ঘৰটোত উঠি নাইকল পাত কাটিম তো বলক চাই থাকক মই কাটি থাকোঁ তো এখন কটাৰী লৈ ল'লোঁ তো কটাৰীটো পিছত দি দিব কোনে দিয়ে দিব ঠিকান নাই তো গাইছ এনেকৈ উঠিব লাগিব দেই গাইছ বহুত কষ্ট হৈছে এটা ব্লগ ভিডিঅ' বনাবলৈ বহুত কষ্ট গাইছ ছাপৰ্ট কৰিব আপোনালোকে তো গাইছ এনেকৈ উঠিটো ল'লোঁ বাৰু গাইছ কিমান সময় গ'লো পাই তো এতিয়া টিঙৰ ওপৰত উঠিব লাগিব গাইছ দেখিছে কিমান কষ্ট হৈছে এনেকৈ কৈ টিঙৰ ওপৰত উঠি গ'লোঁ মই তো দেখিবলৈ পাইছে তো কটাৰীখন দিব এতিয়া কোনে দিয়া দিব তো মই এতিয়া কটাৰীখন লৈ লওঁ তো চাই থাকক তো গাইছ মানে এতিয়া মই কটাৰী চটাৰী লৈ হৈ গ'ল তো এতিয়া মানে মই তাকে ভাবিছোঁ উঠিলোঁ যেতিয়া পাত কাটিবলৈ তো নাৰিকল এটাতো খাবই লাগিব নাৰিকল গছ এতিয়া ওচৰতে আছে নাৰিকল পাতটো কাটিমেই তেতিয়া এটাতো খাবই লাগিব নাৰিকল এটা তো দেখুৱাই থাকিম চাই থাকক তো এতিয়া মই ফাৰ্ষ্টতে নাৰিকল পাতখিনি কাটি লওঁ তাৰপিছত নাৰিকল হেৰি কাটিম তো এতিয়া মই যাওঁ ওচৰলৈ দেখিবলৈ পাইছে ডেকা হ'লে মায়ে ফালিব তো এনেকৈ নাৰিকলৰ পাতখিনি কাটি পেলাব লাগিব কাটি পেলাই এনেকৈ তললৈ পেলাব লাগিব গাইছ বহুত কষ্ট হয় এনেকৈ পেলাই দিলোঁ তো আৰু বাকীখিনি কাটি লওঁ মই তো চাই থাকক তো গাইছ মানে মই ইমানখিনি পেলালোৱে দেখুৱাই দিয়া ভিডিঅ' কেমেৰামেন দেখুৱাই দিয়া এইবোৰ মানে তোমাৰ গাইছ এইবোৰ মানে এই ইয়াত থকাবোৰ এইবোৰ লোৱা মানে এতিয়া মানে এডাল নেৰা হৈছে কি কৰোঁ বাৰু নেৰা হৈছে তোৰ কটাৰীখন আছে যিহেতু কাটি দিম এতিয়া কাট নাখায় গাইছ হ'লেও ট্ৰাই এটা কৰি চাওঁ বেলেগবোৰ পৰে নেকি তো এইবোৰতো নপৰিলে এইবোৰ পৰে নেকি এইবোৰ পাৰিলে নহ'ল এইবোৰ একো নহ'ল তো লল লাগি গ'ল এতিয়া কোনটো নাৰিকল কাটো বাৰু এইডালটো ডিষ্টাৰ্ব দিছে এইটো শুকান যে এৰু খুৱাব নোৱাৰি তো এইডাল কাটি লওঁ তো এইডাল কাটি ল'লোঁ গাইছ এতিয়া এইটো খাওঁ নে এইটো খাম চাগে গাইছ তো এইটো কাটো কটাৰী নালাগে আমি জংঘল কাটো কটাৰী ছাইডত থৈ দিলোঁ এনেকৈ পকাই ছিঙি ল'লোঁ তো মানে কি হয় লক্ষী পূজাত মানে কটাৰী চটাৰী দিগদাৰ হয় মানে লক্ষী পূজাত চুৰ কৰিবলৈ গ'লে এনেকৈ পকাই ছিঙিব লাগে তো এতিয়া এইটো এটা পেলাই দিলোঁ তো সেইটো পৰি গ'ল তো এতিয়া কি কৰা যায় তো নেক্সটজোপা গছলৈ যাওঁ ব'লক তো গাইছ নেক্সট ইজোপা গছ মানে ইজোপা গছ পাই গ'লোহি মানে গাইছ এতিয়া মানে মই আহি পেলাই দেখিলোঁ যে এইজোপাত একোৱেই নাই কাটিবলৈও নাই পেলাবলৈও নাই তো চাওঁ এইফালৰ পৰা কিবা কিবি চফা কৰিব পাৰোঁ নেকি এইডালটো খাব জানো এতিয়া এই গাইছ গোটেই গছজোপাই হিলি গৈছে এইবোৰকে ছিঙি পেলাই দিওঁ আৰু এনেকৈ পেলাই দিব লাগে আৰু তো এইফালৰখিনি পাওঁ নেকি মই হৈ নপলেহে আছে তো এইবোৰ পেলাই দিওঁ আৰু এইবোৰ এনে গছত বুজাহে তো গাইছ এইবোৰ পেলাই দিলোঁ এইডাল নপৰে এইবোৰ পেলালোঁ হৈ গ'ল তো এইডাল পিছত কোনে উঠিব ন কাটিবলৈ এইডাল আৰু কোন উঠে আৰু পিছত এক্সট্ৰাকৈ থৈ দিবলৈ এইডালো কাটি থৈ যাওঁগৈ আৰু তো এইডাল এইখিনিতে কাটিলেও হৈ যাব এইডাল পৰি গ'ল তো এতিয়া কি কৰা যায় কটাৰীখনো পেলাই দিলোঁ এইপিনৰ পৰা পাৰিলোঁ তো নাৰিকল চাৰিকল পাৰি হৈ গ'ল মই জপিয়াই দিওঁ নেকি এই হাত ভৰি ভাগি যাব সেইকাৰণে নজপিয়াও তো গাইছ মানে এতিয়া টেনশ্যন হৈ গৈছে মানে উঠাটোতো উঠি দিলোঁ ন ইয়াতো উঠাটোতো উঠি দিলোঁ এতিয়া নামোতে এইফালে তলডোখৰ ছুটি হৈ থাকিলে ন এতিয়া মানে নামিম কেনেকৈ তাকে ভাবিছোঁ তো দিগদাৰটো হৈছে মানে অকণমান ভয় লাগিছে জপিয়াই দিবলৈও ভয় লাগে ইমান ওখ ভৰি থৈ ভাগি যাব তো দেখিবলৈ পাইছে ইমান ওখ মানে এতিয়া কি কৰা যায় বাৰু তো চাওঁ চেষ্টা এটা কৰি তো আপোনালোকে এইটো এংগুলৰ পৰা চাওক মই এইফালৰ পৰা কেনেকৈ নামোঁ তো দিগদাৰটো অকণমান হ'বই উঠিলোঁ যেতিয়া নামিবতো লাগিবই নহ'লেতো ৰাতি এতিয়া ঠাণ্ডা দিন তাতে ডিচেম্বৰ মাহ
কুঁৱলীটো পৰিবই মইতো মৰিমেই ওপৰত থাকিলে তো এতিয়াতো নামিবই লাগিব তো চেষ্টা এটা কৰিছোঁ ঢুকি পাইছিলে নাই বা অঁ পাইছোগে তো গাইজ বহুত কষ্ট হৈছে ছাপোৰ্ট কৰিব অকণমান ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে কমেণ্ট কৰিলে আৰু লাইক শ্বেয়াৰ কৰিলেহে অকণমান মনটো ভাল লাগে আৰু ভিডিঅ' বনাব পাৰিম ন बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तोबा सारा मूड खराब कर दिया তো এতিয়া এইফালৰ পৰা কেনেকৈ নমা যায় সেইফালৰ পৰাতো নামিছিলোঁ এইফালৰ পৰা নহ'ব গাইছ এইফালৰ পৰা নামিম মই এইফালৰ পৰা তো গাইছ ওলমি আছে যেতিয়া বুকডাউন এচাত মাৰি দিওঁ গাইছ প্ৰেক্টিচ নাই যে তো এইফালে গৈ লওঁ তো গাইছ মানে কি হ'ল কথাটো মানে এইপিনে আহক ইয়াতে বহি কথাটো পাতোঁ তো আহক মানে কথাটো কি হ'ল মায়ে কৈছিলে অকণমান দূৰলৈ যাওক ইমান ওচৰত আহিব আকৌ তাৰপিছত মানে কথাটো এনেকুৱা হ'ল মানে মায়ে ক'লে বোলে নাৰিকল খাওঁ তো বোলো পাতটো কাটিবলৈ কাঠ হৈ আছে পাতটো কাটিবলৈ আছিলে তো উঠি যাওঁ বুলি ভাবিলোঁ তো উঠি গ'লোঁ দেখিলোঁ পাতটো দুখিলামানহে পালোঁ অকণমান চফা তফা কৰি দিলোঁ নাৰিকল গছজোপা তো নাৰিকল এটা পাৰি আনিলোঁ এতিয়া কাটোঁ তাকে চাওঁ আৰু কাটি কৰি খাই কৰি যাওঁ চাগে লগৰ এটা ঘৰলৈ যাব লাগিব তো এতিয়া একেচোতে কটা সময়ত দেখুৱাইছোঁ তো গাইছ তো এইটো নাৰিকল আনি দিলোঁ কটাই আনি দিলোঁ তো এতিয়া কাটিম চাই থাকক গাইছ কিমান কষ্ট হয় কাটোতো বহুত কষ্ট আঙুলি চাঙুলি টুকুৰা হৈ যোৱা ভয় থাকে ন এইবোৰ এৰুৱাই ল'ব লাগে তো কাটিম নে নাকাটিম আপোনালোকে কমেণ্ট কৰি ক'ব মানে ভিডিঅ'টোতো শেষেই হ'ব নহয় এতিয়া কাটি লওঁ আৰু খাওঁ আৰু লোভটোতো লাগি আছে সন্মুখত আছে তো খাওঁ মাও আহি ৰখি আছে মাক দেখুৱাই দিয়া এয়া মায়ে আহি পানী খাবলৈ মায়ে গিলাচ লৈ আহিলে তো কাটো তুমি এইডোখৰলৈ আহা তো বহুত কষ্ট হয় এনেকৈ কাটিবলগীয়া হৈ যায় তো কাটি পেলাই দেখুৱাই আছোঁ দেই বহুত দেৰি লাগিব কাটোতে মোৰ গুচাই কৰি হৈ গ'ল তো কেনেকুৱা লাগিছে বাৰু জুবিন দাৰ নিচিনা লাগিছে নাই চিঞৰি থকা তো মায়ে মানে মোৰ কথা শুনিয়ে পলাই দিলে এইখিনি পৰা অকণমান দূৰলৈ গুচি গ'ল তো ভিডিঅ'টো ক্লিপটো লৈ আছোঁ যে সেইকাৰণে গুচি গ'ল আৰু মানে আৰু ইমান চিঞৰিছোঁ আৰু মা ভাগৰ হাঁহি উঠিছে চাগে আৰু তো গুচি গ'ল মানে মায়ে দূৰত গৈ বেয়া হাঁহিছে দেখুৱাই দিয়া আৰু বেয়া হাঁহিছে দূৰত গৈ পেলাই তো মানে মই এতিয়া গুচাই হৈ গ'ল তো এতিয়া আমাৰ গিলাচটো দিয়ক আকৌ পানী খাই যদি দিয়ক কেছ দিয়ক গাইছ কেছ ধৰি ল'লোঁ দেখিছে মোৰ সমান ক'ৰবাত গ'লকিপাৰ আছে গ'লকিপাৰ নহয় গ'লকিপাৰ তো ক্ৰিকেটত মই বেষ্ট প্লেয়াৰ বুলি মোৰ এটা নাম নাই তো মানে এইফালেহে ফাটিলেগৈ তো গাইছ মানে মই এতিয়া নাৰিকলটো ফুটোৱাওঁতে বেলেগ চাইডে ফুটিলেগৈ তো একো নাই হ'লেও ফুটুৱাই দিলোঁ এইপিনে ইয়াত দেখিছে গাইছ ফুটা কৰি দিলোঁ এইটো গিলাচ ইয়াত পানী বাকি দিলোঁ দেখিছে কি ধুনীয়া গাইছ একদম চফা পানী ওলাইছে পানী গাইছ মাক দি দিওঁ আমি নাখাওঁ মানে আমাৰ কাহ হৈ আছে চৰ্দি হৈছে মায়ে খাবলৈ লৈ গ'ল তো আমি চাগে এইটো অকণমান খাই চাম নেকি তো লোভৰ পানীটো পৰিবই ন মানে নাৰিকল যদি নপৰে যদিও হ'লেও মানে কিবা এটা লোভ লাগে আৰু মানে আৰু কি ক'ম মানে আৰু মানে হৈ গ'ল মানে আৰু তো এতিয়া চব কি ধুনীয়া আমাৰ নাৰিকল গছৰ নাৰিকলবোৰ কি ধুনীয়া তো যেনি তেনি ভাত খাই থাকিলে বাৰু ভিডিঅ' বনোৱা চকত তো একো নাই তো চব কি ধুনীয়া বুঢ়া হ'লে ইয়াতকৈও ধুনীয়া শকত হয় তো কাক লাগে এনেকুৱা নাৰিকল কমেণ্ট কৰি দিব মই ঘৰত দি থৈ নাহোঁ আপোনালোকে নিজে আহিলে খাবলৈ পাব তো কেনেকুৱা লাগিছে ক'ব তো ভিডিঅ'টো ইয়াতে বাই নমস্কাৰ।